মর্নিং গাইস, কি খবর আপনাদের? ভালো আছে? আর মই ভালো আছি। আজিৰ ভিডিঅ'টো সকলোকে স্বাগতম জনালো। ওয়েলকাম ব্যাক টু এমকে জিন্তু ব্লগ। আর আমার চাও চিনি পাইছে গাইস, মিনমৰ লগত থাকে। মিনময় ভাই বুলি কয় এক। চাও ভাই, ইয়াতে আছিল, হঠাৎ যাব লগা হ'ল। তো ব্লগ বনাম বুলি ভাবছিলোঁ আজি, ভালকৈ ধামাকা বনাম বুলি ভাবিছিলোঁ চেলেঞ্জ এটা। কিন্তু এই মোৰ অৰিজিনেল ভাই হয়, মিনমৰ সেই ডুপ্লিকেট ভাই নহয়। কিন্তু মোৰ অৰিজিনেল ভাই ভাইয়ে দিয়ে আৰু হয়নে? আমি যাই থাকোঁ, এক খবৰ যাম মই। লাজ নহয় মানুহ, আজি বলছি লাজ নহয় মানুহ নিচিনা। এক মই কেতিয়াবা পালি এক ধৰি বান্ধি মই বাঁহতলত বান্ধি থ'ম। এক ছাতা এটাও নানিলি তোৰ ঘৰত আছিনো, তোৰ ছাতা মানে মাৰিব লাগে। ঘূৰা বোলা যাৱা আছো খোজকাঢ়ি। আহি পালোঁ সুৰেশ আৰু মই। এইটো সুৰেশ তাতে বহি আছে আৰু মই ইয়াতে বহি আছোঁ। এতিয়া তাতে আমি টেম্পুত উঠছোঁ। আহি পাই ফেনৰ বতাহ খাই আছোঁ। ফেন চলি আছে ওপৰত। আৰু তই ফেলা তই যে ইমান জলদি আহিলি, কাৰণটো কি? কাৰণটো ক, কাৰণ দে তই। কেটাৰিং মাৰিবা যায় সি, কেটাৰিং তাত হয়। কেটাৰিং মাৰিবা যায় সি, কি কৰিবা যা জানো যা মই। চুপ পেনালগে তই কি কেটাৰিং পাৰ্টি মাৰিবা যা। তাৰ চোলা চাইছো তাৰ আৰু ভালকৈ যাবি, টাইমত আহি পাবি। চাকাই যাব লাগিব 8টা বজাত, শুনছা নাই? 8টা বজাত 30 পৰি কি সেই দিবি তই? 30 পৰি যদি কাবাৰ লাগে কম দামত দিব, চাওঁ দেখাই দি উল্টে দেখাই দি কিবা এটা আছে নহয় আৰু। তই সি ভাব গাইজ, তই কাৰোবাক যদি লাগে তই কমেণ্ট কৰিবিচোন। চাই ভালকৈ দেখাই দি, ভাল লাগিলে কমেণ্ট কৰিবি, ঘূৰি মাৰব নহ'লে তোক। তই মানুহ নিবিয়া গেলি গাটো ভাল নাই মোৰ। চাওঁ হিপ হপ আৰু কাৰোবাক লাগে ক'ত দিবি? কেইটকাত দিবি কো? মই কিনছিলো 350। 150 रुपया देगा भाई, 150 रुपया। मैं दिन 150 रुपया दे देगा ना। तथा तू मुख में जा गजब बेइज्जती है। और सुरेश गेছি, सुरेश এই তো কেটারিং পার্টি মারবে গেছি সি। তোমরা তো বহি আছো, ভাত চাত খালো, ফেনখন চলানো দেখছে না। লাইট নাই, লাইট গেল। ফালতু অলপ বতাহ নাই, অলপ তো বতৰটো অলপ ডাৱৰীয়া কৰিছে নেকি? আহিবি দি একজাক আহিবি এই গৰম হালত থাকিলে। মই ভাত তাত খালোঁ, ফটো নেগালোঁ। ৰ'দটো দি আছে আৰু ঘূৰিছোঁ নাই, ক'ত যাম মই? ৰ'দটো দি আছে, ইমানো ৰ'দ নাই, যাব পাৰি একলা একলা ভাল লাগে নে আৰু বহিনীয়া নহয়। কি কৰিবি আৰু, উপায় নাই হয়নে নহয়? এতিয়া এটা এক্সিডেণ্ট দেখা পালোঁ, কি কৰিব কৈছোঁ, উপায় নাই আৰু। কাক দুখ এতিয়া? এক্সিডেণ্টটো আহোঁ বুলিতো নিজে নাহে, কৰি লওঁ বুলিতো কৰা নাযায় নিজে। দুখটো কাৰ হ'ব? দুখটো কাৰো নাই দি, চবৰে নিজৰ মনটোৰ কথা। কাৰো দুখ নাই, নিজৰ মনটোৰ কথা। এক্সিডেণ্টটো আহোঁ বুলি নাহে না, সেইটো কথা। আৰু সি যদি যাৰ এক্সিডেণ্ট হয়, সি যদি আগতে গম পালে যে মোৰ এক্সিডেণ্ট হ'ব, মই নাযাওঁ। কথা এইটোই, কি কৰিবি আৰু, নিজৰ ছেফটিটো ভাই ইয়াত আছে। নিজৰ চকুৰ আগত যিহেতুকে দেখা পালোঁ, যদি মোৰ ভিডিঅ' চাই আছা তো দেখা পা ক্লিপ ল'ব নোৱাৰিলোঁ হয়, মানে মোবাইলটো মই থৈ গ'লোঁ। দেখা পা চুচৰি গেছি, বেয়া লাগে দেই। সৰু চলি আমাকতো বহুত সৰু,
কাৰোবাৰ গাড়ী লৈ আছে নিজৰ গাড়ী বেয়া নাপাওঁ ভাই নিজৰ গাড়ী যাৰে গাড়ী নানা ভালকৈ চলো লাহে লাহে যাবি কাৰণ কাৰ কেতিয়া কি হয় একো ঠিক নাই না নিজে চেফটি হৈ চলিবি ভাই মাইণ্ডটোৰ মতে নিজে চেফটি হৈ চলিবি তো আজি ভিডিঅ'টো এইখিনি আছিল ছুটি হ'ল ভিডিঅ'টো তো এখন আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু ঘণ্টা বাটন টিপিবলৈ একেবাৰে নাপাহৰিবা আৰু যদি কোনোবা নতুনকৈ চাই আছে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰি থৈ ঘণ্টা বাটন টিপিটো ক'তো যাব নালাগে গৰমত ৰ'দে ৰ'দে ধুনীয়া বাঁহৰ তলত গছৰ তলত বহি বহি মোৰ ভিডিঅ' চাবি ধুনীয়াকৈ তাৰ নেক্সট ব্লগত লগ পোৱা আছোঁ ধুনীয়াকৈ তো সুৰজ মানে দেৰি হ'ব আহাত হৰণ চাইছোঁ তাৰ সুৰজ মানে দেৰি হ'ব আহাত তো মই ভিডিঅ'টো এইটো কাৰণে শেষ কৰোঁ আৰু তো নেক্সট ব্লগত লগ পাই আছোঁ বাই বাই